Welcome my YouTube channel Lolit Dotto. আজি মই নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজত আগবাঢ়িছো। এয়া আমাৰ আপোনালোকৰ গোটৰ নাম কি আছিল? ভাগ্যলক্ষ্মী আত্মসহায়ক গোট। কি? বালিচাপৰি ভাগ্যলক্ষ্মী বালিচাপৰি ভাগ্যলক্ষ্মী আত্মসহায়ক গোট এয়া অমৃত বৃক্ষ কাৰ্যসূচীৰ লগত জড়িত হৈ আছে। এয়া আমাৰ গোটৰ সভা। আপুনি কি দায়িত্বত আছে? মই হিচাপ ৰক্ষক। আমাৰ ভাৰতী বাইদেউ হিচাপ ৰক্ষক দায়িত্বত আছে। গোটৰ সম্পাদকীয়া কোন? সভানেত্ৰী আমাৰ কি দীপা দত্ত। দীপা দত্ত খুব ব্যস্ত, এফালে চাবলৈ সময় নাই। আৰু আমাৰ সদস্য কি নাম হয়? পল্লৱী ওজা বৰুৱা। এয়া আমাৰ সদস্য নহয় জানো? কি নাম? নিজু শইকীয়া। আমাৰ সম্পাদিকা কোন? ঠিক আছে। আৰু আমাৰ এয়া অমৃত বৃক্ষৰ ফটো লৈ আছে। এয়াও চাগে নিশ্চয় সদস্য জোনমণি দত্ত শইকীয়া। এয়া দীপা দত্তই ফটো লৈ আছে। আমাৰ শৰ্মা দাই গোটেই পৰিৱেশটো অধ্যয়ন কৰি আছে। এইটো অসম চৰকাৰ অমৃত বৃক্ষ আঁচনিৰ অধীনত এয়া গছ পুলি ৰোপণৰ কাৰ্যসূচী চলি আছে। চাই থাকক আপোনালোকে সম্পূৰ্ণকৈ। আপোনালোকৰ গোটৰ মুঠ সদস্য কিমান? 10 গৰাকী। বাকী সকলো হৈ গৈছে নে অমৃত বৃক্ষ? আৰম্ভণি হৈছেহে। আপোনালোকে গোটৰ পৰা চৰকাৰৰ পৰা কি কি সাহায্য পাইছে এতিয়ালৈকে? আমি কনকলতা আঁচনিৰ পৰা 10,000 পালো আৰু অসম ৰাজ্যিক গ্ৰাম্য সংগঠনৰ পৰা 25,000 পালো। তাৰপৰা এবাৰ 50,000 পালো। তাৰপিছত আমি লোন লৈ আছো। এবাৰ লোন ললো 1 লাখ, এবাৰ ললো 2 লাখ, এতিয়া আকৌ 6 লাখ এটা আমি চলাই আছো। আপোনালোকৰ গোটে কিবা কিবি কাৰ্যসূচী উৎপাদনমূলক বা কিবা এনেকুৱা কিবা কি কাম কাৰ্যসূচী কৰি আছে? যিখিনি পইচা পোৱা লোনেই হওক বা চৰকাৰৰ পৰা অনুদান হিচাপে পাইছা? ব্যৱসায় কৰিছো। আপোনালোকে ব্যৱসায় কৰিছে বা আপোনালোকে নতুন কিবা আৰু বেলেগ উৎপাদনমূলক কামত হাত দিছে নেকি নতুনকৈ? নাই দিয়া। সকলো ব্যৱসায় কৰি আছে। সমূহীয়া নে ব্যক্তিগত পৰ্যায়ত ব্যৱসায় চলি আছে? ব্যক্তিগত পৰ্যায়ত। স্বামীগৰাকীয়ে সেই ব্যৱসায় চলাই আছে আৰু তাতে মানে সহযোগিতা কৰি মানে আপোনালোকৰ গোটৰ পৰা আপোনালোকৰ গোটৰ সদস্যসকলকে আপোনালোকে অনুদান দিছে, সেইখিনিতে তেওঁলোকে ব্যৱসায় কৰি আছে। ইয়াত আপোনালোকৰ ব্যৱসায় কৰা কোনোবা আছে না সদস্য পইচা লৈ? এই নহয় এই মুহূৰ্তত আছে নে ইয়াত? এই মুহূৰ্তত এতিয়া নাই। ব্যৱসায় নিজে ব্যক্তিগত কৰা নাই, তাৰমানে নিজৰ মানুহজনক সাহায্য দিছে। নাই সেইটো বুজিছো। আপোনালোকৰ গোটৰ পৰা লোন লোৱা সদস্য এইখিনিত আছে নাই? নাই। ঠিক আছে। আপোনালোকৰ গোটটো আগবাঢ়ি যাওক, এয়া তাকে কামনা কৰিছোঁ। ভৱিষ্যতে অসম চৰকাৰ এটা উল্লেখযোগ্য গোটত পৰিণত হওক। মাজুলী জিলাৰ অন্তৰ্গত বালিচাপৰি। এয়া জোনমণি দত্ত খুব ব্যস্ত, সময় নাই। এয়া আজিৰ বাবে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰি সকলোকে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে ভিডিঅ'টোৰ মেছেজটো দিব বুলি আহ্বান জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।